ৰাসৰ এভাগী গীত গাওঁ তাৰ মান কাটি কৰি আপোনালোকে মাৰ্জনা কৰি সহযোগ কৰিব দেই দাদা ইয়াত মাংস দিয়া কিবা মছলা দি দিছোঁ হেল্ল' 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 হয় যাব দেই ৰাসৰ কাৰণে দেই ইয়াত শ্ৰীকৃষ্ণ গোলাম আহি লৈ পেলাই ৰৈ আছে আজি ৰাতি হিৰাব ৰখিলে মাধৱ কৃষ্ণ নুশুনি প্ৰজাৰে মা পালিব হৰিগা সবেনি জগলা গোসাঁইও বেচিলে কেৱে না জানিলে কেৱল সুদেৱ বিনে কংসৰ ভয়তে লুকুৱাই থলে গৈ নন্দ যশোদাৰ ঘৰে আজি ৰাতি সকলোৱে হাত জোৰ এবাৰ আজি ৰাতি মই আহোঁতে কেঁচা যেতিয়া ভাষণ দি আছে এইপিনে মাজত দেখিছোঁ বৰমা এজনী বৰমা নহয় আইতা হ'ব আইতা এজনী একদম এনেকৈ আহিছে মই মানে মঞ্চত ভাবিছোঁ খোৱা কেঁচাটোতে ইমান ভাল লাগিছে আইতা আজি অনুষ্ঠানটো বিৰাট ধুনীয়া লাগিব দেই এতিয়া মই যেতিয়া কথা কৈ আছো তেতিয়া আইতা এনেকৈ আছে মই বোলো বা আজি মই ধুনীয়া কথা ক'ব পাৰিছোঁ দেই এতিয়া মই আপোনালোকক কৈছোঁ বোলে অলপ সহযোগ কৰিব তেতিয়াও আইতাই এইটো দিছে এতিয়া খুটাত মোৰটো লাগোতেহে গম পাইছোঁ আইতা শলাগা নাই আইতাই টোপনি হৈ আছে আইতাক জগাই দিয়ক নহ'লে খুটাত পাই মোৰ ফালি পেলাই এই অকণমানি মাইনাটো লৈ আহিছে ন অনুষ্ঠান বা কি বুজি পায় মাজে মাজে এনেকৈ কাণখন ওনাই মাজে মাজে আকৌ ঘূৰি দিয়ে বেচেৰাটো মই এনেকৈ এবাৰ অনুষ্ঠানত মই সঁচাগৰাকী মণিক লৈ গৈছিলোঁ নহয় মানে মণিৰে মোৰে অনুষ্ঠান আছিল ইও গৈছে মই মোৰ আচলগৰাকী মোৰ আকৌ দুজনী নহয় দুজনী এজনী চিৰিয়েলত এজনী ঘৰত দুফালৰ পৰা গালি কিবাকৈ জীয়াই আছোঁ মানে কেঁচাৰকে গাখীৰতে বাফেলে ফুলি আৰু দুইজনীকে লৈ গ'লো মণিৰে মোৰে ইয়াৰে অনুষ্ঠান আছে মোৰগৰাকী বোলে ব'লা অনুষ্ঠান চাবা ন তেওঁলোকেতো চাব মৰিগাঁও ব্লক কৰে তেওঁ দেই ইয়াতে তেওঁলোক হেৰি কৰে এল পি স্কুলত লৈ গ'লো মানুহৰ এনেকুৱা ভিৰ ভাৰ আমি ওলাই যাওঁতে সমিতিখনে এটা মৰমত উলিয়াই নিনিয়ে জানো তেওঁ ওচৰতে ৰৈ আছে মোৰ কিবা কপালে বেয়া নেকি মোৰ আচলজনীক ধৰি নিব লাগে মণিক ধৰি লৈ গৈছোঁ ন মানুহ তাৰপিছত কি হ'ব গমেই পাইছে ঘৰত আৰু দুদিনমান আৰু অমাৱস্যা ভাত পানী নাই ব্ৰত আৰু তাৰপিছত বোলো নাই নাই যি ভাগ জোৰ বস্তু সেই ভাগ তাতে ৰখাই ভাল ঠগাই লৈছোঁ এতিয়া আমাৰ যে মণিবোৰ যে বিৰাট চালাক আপোনালোকে গম পায়নে মণিবোৰ এইকণত নাযাব মাথাটো ইমান মাথাই কেকেচাৰ লগত কাজিয়া কি কৰে জানে মণিবৈ কেকেচাৰ যিটো ব্যৱহাৰ কৰে মোৰ বেয়াই লাগে জানেনে মণিবৈ কাপোৰৰ বেপাৰীটোকে ইমান ধুনীয়া ব্যৱহাৰ কৰে কেকেচাৰ ইমান বেয়া ব্যৱহাৰ কৰে কাপোৰৰ বেপাৰীটোৰ লগত গিৰিয়েকটো মিলাই নহয় দামটো কমাব লাগিব যে মাইকী মানুহে চবতকৈ বেছি কাপোৰে ভাল পায় হয়নে নহয় ক'ৰবালৈ যাবলৈ ওলাব গডৰেজটো এই চাপৰি বজাইছে হয়নে সূতাটোৰ পৰা পাৰ কৰি নলয় এইটো কম চাপৰি বজা নাই কিন্তু ন আঙুলি ছিঙি পৰিব হৈ যাব এইটো ক'লো এইটো অসমৰ শ্ৰেষ্ঠ চাপৰি আপুনি ইমান সহযোগ কৰিছে দাদাই আপোনাক কাপোৰ দিয়ে নে নিদিয়ে দিয়ে মই দেখিছোঁ মাইকী মানুহখিনি ক'ৰবালৈ যাবলৈ হ'লে গডৰেজ বা এনেকুৱা খুলি সদায় কয় যাবলৈ কাপোৰেই নহয় হয়নে বাৰু কাপোৰ এই এফালৰ পৰা আহিছে কাপোৰ নাইকে থাকে আকৌ ক'ৰবাৰ পৰা যদি আহি গ'ল ধৰি ল'লোঁ বিউটি পাৰ্লাৰৰ পৰা আহি গ'ল বিউটি পাৰ্লাৰৰ পৰা আহি পেলাই মানে নিজে ক'ব লাগে
ধুনীয়া লাগিছে তোমাৰ নক'লে আকৌ সেইটো ধৰে তুমি মানে মনেই কৰা নাই মই কি কৰি আহিম দুইফালে মৰিবলে পুৰুষ দুই প্ৰকাৰৰ জীৱিত আৰু বিবাহিত এইখিনিতে কৈছা আমাক মানে মানুহ এটা পালে কৈছে তোমালোকে ইমান ধুনীয়াকৈ এক্টিং কৰা মানুহে ইমান তোমালোকক সহযোগ কৰে ইমান মৰম চেনেহ আশীৰ্বাদ দিয়ে তোমালোক সুখী নে এই মই বিয়া পাতিলোঁ নহয় বেলেগক হা আমাৰ কেকেচা হৈছে পাত আপোনালোকে হয়নে নহয় কেকেচা নিচিনা সৎ নিষ্ঠাবান শান্ত শিষ্ট মৰমীয়াল পুলিচ ক'ৰবাত পাবনে মোৰ নিচিনা পুলিচ পাব মোক মৰিগাঁৱতে এখন থানাত এবাৰ খেল বুলি চিনেমা এখনৰ শ্বুটিং হৈছে মই অসমৰ বিভিন্ন জেগাত ইণ্টাৰভিউটো কৈছোঁ বৰ্ষাৰ ৰাণী বিষয়া বাইদেউ মোক পুলিচ এজনে তেওঁ বেহাৰ পাই চাই বিভিন্ন কথা পাতি পেলাই মোক কৈছে আপোনাক কিন্তু পুলিচ লাগিলে আপুনি পুলিচ কালাৰৰ মই বোলে পুলিচ কালাৰ এতিয়া কি কৰিম আৰু মায়ে যি বনাই চব পেয়ে যায় আৰু ইটো বিয়া পতা নাই আপোনালোকে জানে এতিয়া ক'তো মিতিৰ কুটুমৰ বিয়া নোপোৱা হ'ল চবে কামোৰে ন ধৰি পেলাই এই বিয়া কি হ'ল আমি নেপাব নেকি ঘূৰিমে এইবোৰ কথা মোমাইক এটা বেছিকে কাম কৰে এই ভাইটি কি হ'ল ইয়াক বাবু বুলি মাতে এই বাবু কি হ'ল বিয়া কি হ'ল ই ক'লে এদিনে এতিয়া মই এক্টৰ হ'লো মানুহে চিনি পায় মানুহৰ আগতো কিয় এইবোৰ কৈ থাকে বিয়া এটা কেইটামান কথা আছে দেই এটা ডাঙৰ বস্তু জানেনে আপোনালোকে যে জন্ম মৃত্যু বিবাহ আৰু পায়খানা কেতিয়াকৈ আহে কোনো নাজানে ই কৈছে এইটো মিলা নাই মইতো পালে বিয়া পাতোতে আছোৱেই মোমায়েকক দম দিলে এতিয়া মোমায়েকে তাক দেখিলে নোপোৱা হ'ল কিন্তু পিচিকা হাঁহি পেলাই মোমায়েকে মানে এনেও ব্ৰেণ্ডত যিটো গান থাকে সেইটো গান চান ভাল পায় খুব গান মাজতে কি কৈছে মামাই আমাৰ মানে মামাই বহুত গান শুনি আছে যিটো গান গায় তাকে মনত থাকি যায় এতিয়া মামাই মোক দেখিলে কেনেকৈ হাঁহে জানেনে হাঁহিটো শুনিলে গম পাই যাব কেনেকৈ হাঁহে মোক কয় ঐ বাবু শুনি ল আচল হাঁহিটো আছে ঐ বাবু কি হ'ল বিয়াখন গম পালে এতিয়া আচলতে গানটো শুনিলে যে হাঁহিটো তেনেকুৱা হৈ গ'ল ইয়াতে এটা বোলে গুজব ওলাইছে কমলভনীয়ে পলাই গ'ল বুলি হয় নেকি এতিয়া এখেল লিলি কেতেকা নহয় আমাৰতো বিয়া পাতিবলৈ মই মানে কিয় বিয়া পাতা নাই জানেনে মই চব কথা জীৱন এনেকে ভাবো তই মতা নে মাইকী এষা কি সুধিলে চা এনেই সুধিছো তই মতা নে মাইকী মই মতা চিন কি হা তই মতা নে মাইকী মতা চিন কি সেই এইবিলাক কি সুধিছে চিন কি চিন এখন দেই কেনেকৈ ক্ৰিটিকেলকৈ সুধিছে ন পৃথিৱীৰ প্ৰথম আলুটো ক'ত পাইছে পৃথিৱীৰ প্ৰথম যিটো আলু জাপানত এই মাটিৰ তলত পাইছে এনেকুৱা মই আপোনাক এটা সুধিছোঁ বাচ্চাটা কিয় টপা হ'ল বাচ্চাটা কিয় টপা কি ভালকে সুধ কি বাচ্চাটা কিয় টপা আপোনালোকে জানেনে আপুনি জানে নিজৰ পেট পোহা বাচ্চাটা কিয় টপা নাজানে কাৰণ বাচ্চাটা মোৰ চুলি আমাৰ ইয়াতে আৰু কওকচোন বাচ্চাটা চাপ বডিটো কিয় চাপ ইহঁতৰ মই বংশটো আগতে খুচৰি ল'ব লাগিব কোন ওখ কোন চাপৰ নহয় মানে মাকে বাপেকে দুইটাকে সমান মৰম কৰে যে বাচ্চাটা চাপৰ মনিব বাঢ়ে বুলি মাকে কৈছে তই বাঢ়িব নালাগে তই এইখিনিতে কিন্তু বিশেষভাৱে ধন্যবাদ দিব লাগিব চৰাইবাহী সমিতিক যে ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত আমাক আমন্ত্ৰণ জনালে আৰু এইখিনিতে বজালে ভালকৈ বজাই দিওঁ থেংক ইউ আৰু চবতকৈ ভাল লাগে মেক্সিমামে বাই ফোন কণ্টেক্ট কৰে আমাৰ লগত আমাৰতো এজন এয়া থাকে ন তেওঁলোকে যোগাযোগ কৰি দিয়ে কিন্তু ভাল লগা কথাটো তেওঁলোক নিজে গৈ আমাৰ ৰেঙনিত গৈ আমাক মানে নিমন্ত্ৰণ দি আহিছে তেনেকৈ ক'লে অকণমান ঘৰুৱা লাগে আজি পল্লৱৰ ঘৰত সোমালোঁ ইমান সুন্দৰকৈ মানে আপ্যায়ন কৰিছে ধূপ চাকি জ্বলাই গামোচা পিন্ধাই
এনেকুৱাবোৰ পাই থাকোঁ তথাপি মৰমটো দেখিলে এইটো মৰম মই সঁচাকৈ কৈছোঁ আপোনালোকে আমাৰ বেলেগ কিবাও চাব বেলেগ জেগাত কওঁ নেকিও শুনিব ক'তো এনেকৈ নকওঁ চব জেগাই ভাল লাগে কিন্তু মৰিগাঁৱত মই ভাবোঁ অকণমান পাৰ্চেণ্টেজটো যেন অকণমান মণিৰ মোৰ মাজত যিটো আছে মৰিগাঁও গাঁৱৰ ৰাইজৰ লগত মোৰ সেইটো আছে চৰাইবাহী থেংক ইউ চৰাইবাহীলৈ ঢেৰ মৰম আৰু মণি নাই কাৰণেহে চৰাইবাহী ৰাইজক মই কিবা এটা মানে দিছোঁ